হে গাইছ মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া গৈ আছোঁ আমি মহেশ ধাম লগৰকেইটাৰ কাৰণে ৰখি আছোঁ। এতিয়া কলেজত ছুটি দিয়া নাই, সিহঁতৰ ছুটি দিলে আমি এতিয়া যাব পাৰিম। ত' সেইকাৰণে আমি এইকেইটা গোটেইকেইটা এতিয়া ৰখি আছোঁ কলেজৰ সন্মুখতে আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। তো ফ্ৰেণ্ডছ এতিয়া তেলটো ভৰাই লওঁ। তেল নহয় কেনেকৈ যাব, তেলটো কমি আছিল সেইকাৰণে তেলটো ভৰাই ল'লোঁ। তো ভিডিঅ'টো বলক ষ্টাৰ্ট কৰোঁ। এতিয়া আমি আহি আছোঁ, এতিয়া পুৰা মন্দিৰলৈ গৈ আছোঁ। ফাইনেলি এতিয়া পালোহি মহেশ ধাম। এইখন মেইন গেটখন। এতিয়া বলক ভিতৰলৈ যাওঁ। চ' ফাইনেলি আমি এতিয়া পালোহি। शंभु महादेव शंभु 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 महादेव शंभु ওপৰলৈ আহি মজা লাগিছে। ওপৰত চাওকচোন, এইটো পাহাৰ আছে। চ' গাইছ এতিয়া আমি গৈ আছোঁ মন্দিৰৰ ওপৰলৈ। চ' বলক আপোনালোকো আহিব, ইয়ালৈ বহুতেই ভাল লাগে আহি। চ' ফ্ৰেণ্ডছ এইফালে ভিউটো চাওক আপোনালোকে। ইয়াতে পথাৰ আছে, পূৰা ভাগৰ লাগি গৈছে। এতিয়া বহুত যাবলৈ আছে। এইকেইটা পূৰা স্পীড গৈ আছে। মই অলপ লেজি মানুহ অলপ পিছুৱাই থাকে সদায়। এখন মাৰি অহা গাঁৱতে হৈছে মানে গাত ইমান ভাল দিব আৰু কিমান দূৰ আছে। বলক সলনি ওপৰলৈ যাই, ওপৰত লগ পাম আপোনালোকক। আহিছোঁ এতিয়া মেইন জেগালৈ যোৱাই নাই আৰু বহুতো আছে যাবৰ কাৰণে। খানি কাটি অৱস্থা নাইকিয়া হৈ গৈছে। এতিয়া বলক সেইবিলাক গৈ আছে আগত। সেইখনে শ্ৰী মহেশ ধাম। এতিয়া যদি সোমাই যাওঁ, এতিয়া আমি সোমালোঁ। হ'ব আহা, বেছি পইচা এতিয়া ওপৰত বান্ধৱীটা থাকি এইফালে যায় কৈলাশ যোৱা পথ। কৈলাশলৈ যোৱা পথ আছে। যাওঁ ওপৰলৈ। Ini dong, gue tanggung.
বহুত ওপৰ ধৰি ধৰি যাওঁ এতিয়া এই আইতা তুমি আহি আছে বৰাই পিনে চ' গাইছ আহি মোৰ জেগা পালোহি এতিয়া ঠাইখিনিত এতিয়া এইপিনে পাহাৰত শিলত ধুনীয়াকৈ শিৱৰ আৰ্ট কৰা হৈছে আৰু এইপিনে এটা এইটো চাওক ধুনীয়া আৰ্ট কৰিছে শিলতে তাতো এইপিনে আমাৰ এইপিনে ৰখি আছে এইপিনে চ' সেয়াটো কৰি লৈ আগত তাৰপিছত ওপৰত যাই আপোনালোকে থাকিলে দেখাই আছোঁ मेरे सर पे हाथ रख तेरा মানে অহৰহ মানে যাত্ৰী আহিয়ে আছে ৰেগুলাৰ তাৰমানে যাত্ৰী দৰ্শন হৈয়ে আছে সিমানে আৰু এইটো আমি থকা পোৱা মানে 1977 চনৰ পৰা আমি ইয়াত মানে মন্দিৰত হেৰি হৈ আছে আপোনালোকে জানিলে এইখিনি কথা এতিয়া ওপৰত যাওঁ পুৰা ভিউটো চাওক মাৰ্ক চলি কিবা এটা কৈ দিয়া So guys, এইখিনিতে আমি পালোহি তাৰপিছত এয়া আমাৰ লগৰবোৰ দেখিছে প্ৰণৱ আৰু মই ৰাহুল মানসৰ দাদাই হয় হয় আৰু মানে এয়া দেখিছে ভিউ দেখিছে আমি ভিউ চাই আছোঁ ভাল লাগিছে বহুত ভাল লাগিছে এইখিনিতে মই এইখিনিতে কথা এটা কম দেই তো ফাইনেলি এতিয়া আমি পালোহি মূল গন্তব্যস্থান য'ত এতিয়া আমি বলা বলা বহুতে ভাল লাগিছে দেই আপুনি আহি আজি চ' ভোলেনাথৰ আশীৰ্বাদত এতিয়া আমি আকৌ যাওঁ তললৈ বৰ চ' গাইজ মহাদেৱৰ যি কিবা তেতিয়া অংকন কৰিছে এয়া কি ধুনীয়া লাগিছে চাওক আপোনালোকে এবাৰ কমেণ্টত জনাব কেনেকুৱা হৈছে সেইটা এতিয়া ঘৰলৈ বুলি ৰাওনা আকৌ ওপৰতে বহুত তললৈ আছে না মানে এতিয়া বহুত গাটো ইমান ভাল নহয় তেওঁ शंभू 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 माने हर शंभू 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 महादेवा शंभू 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 महादेव कर्पूर गौरम करुणावतारम চ' এতিয়া আহিলোঁ আমি আগত দুটা গৈ আছে আৰু এতিয়া আমি গৈ আছোঁ এইপিনে ত' ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগে ভিডিঅ'টো